এয়া চাওক ইমান ডাঙৰ মাছ, এয়া গৰৈ মাছ নে কি মাছ। এয়া পুৰা চাটনি কৰিম আজি। ধনিয়া পাত ৰেডি কৰিলোঁ আৰু এটা বঙালী জলকীয়া মানে কি ভোট জলকীয়া আৰু এইটো পিঁয়াজ এটা আৰু এয়া পুৰা মাছ চাওক। এয়া কাবলি চানা, ইয়াৰ লগত ধনিয়া পিঁয়াজ জলকীয়া মিক্স কৰি সানি লৈ চাটনি কৰি ৰাতিপুৱাৰ পইতা ভাত যে এইখিনি পইতা ভাত চাওক। এয়া চাওক বঙালী জলকীয়া এফাল কাটি দি কেনে এতিয়া এয়া নিমখ দিম, ইয়াতে নিমখ দিম মাছ পুৰা, এইখিনি মাছ পুৰা ধনিয়া জলকীয়া পিঁয়াজ, তাৰপাছত এয়া চাওক তেল দিলোঁ, গোটেইখিনি পিটিকি মিক্স কৰিম এতিয়া। টেষ্টি কৰি পইতা ভাতৰ লগত খাই দিম আৰু আপোনালোকে এনেকুৱা মাছ পুৰি কিনে টেষ্টি কৰি ধনিয়া জলকীয়া পিঁয়াজ তেল নিমখ এনেকুৱা দি পাৰিলে আৰু বেলেগ বেলেগ বস্তু দি কেনেও খাব পাৰিব। মই মানে চিম্পুল চাই কৰিছোঁ আৰু ফাইনেলি এয়া ৰেডি হৈ গ'ল মাছ পুৰা চাটনি। আৰু এইফালে এইবাৰ এই চানাখিনি গোটেই মিক্স কৰি ল'ম। আৰু এয়া চাওক সৰু সৰু মাছ আমাৰ পুখুৰীত পোৱা, এয়া মায়ে ফ্ৰাই কৰিছে পিঁয়াজ জলকীয়া দি কেনে শুকান মাছ ধুনীয়া খুন্দনাত খুন্দিম, ইয়াতে দিলোঁ দি কেনে খুন্দনাটো অকণমান ভাঙিছে, ইগনৰ কৰিব, দুখীয়া মানুহ নহয়, মিক্সিত নাই আমাৰ, চ' আমি এনেকুৱা খুন্দনাতে খুন্দিম। এয়া চাওক এয়া চাওক গুড়ি হৈ গ'ল, এতিয়া মই এইখিনি উঠাম। এয়া চাওক শুকান মাছ ৰেডি হৈ গ'ল, এতিয়া খোৱাহে কথা পইতা ভাতৰ লগত। এয়া চাওক পইতা ভাত লৈ ল'লোঁ, এয়া চানাৰ লগত চাটনি আৰু এয়া শুকান মাছ ভোট জলকীয়া অকণমান নিমখ, তাৰপাছত এয়া চাওক পুৰা মাছৰ চাটনি। এতিয়া খাম আৰু টেষ্টি। এয়া চাওক গাইছ মই খাই আছোঁ, টেষ্টি ধুনীয়া লাগিছে, ইমান টেষ্টি ইয়াম্মি। এয়া পুৰা মাছ আৰু এইটো হৈছে শুকান মাছ চাটনি আৰু এইকেইটা ফটাফট ইমান ভাল লাগিছে।